নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰোঁ সকলোৱে ভালে আছে। বহুদিনৰ মূৰত আপোনালোকৰ মাজলৈ এটা বেলেগ ধৰণৰ অকণমান পৃথক ধৰণৰ ভিডিঅ' লৈ আহিছোঁ। পৃথক বুলি এইটো কাৰণতে আপোনালোকক ক'লোঁ, আমাৰ গাঁৱত প্ৰতি বছৰে অখণ্ড ভাগৱত পাঠ চলি আহিছে আৰু আপোনালোকে যিসকলে মোৰ ভিডিঅ' আগৰ পৰা চাই আহিছে তেওঁলোকে ইয়াৰ আগৰ বছৰতো দেখিছিলে, তাৰ আগৰ বছৰতো দেখিছিলে যে আমাৰ গাঁৱত কেনেকৈ অনুষ্ঠানটো আয়োজন কৰা হয়। কিন্তু যিসকলে নতুনকৈ চাই আছে তেওঁলোকক মই ক'বলৈ লৈছোঁ যে আমাৰ গাঁৱত প্ৰতি বছৰে অখণ্ড ভাগৱত পাঠ কৰা আৰু আমাৰ এই অনুষ্ঠানটো প্ৰতি বছৰে কাতি মাহৰ সময়ত আমাৰ গাঁৱত গোটেই ৰাইজে মিলি খুব ধুনীয়াকৈ অনুষ্ঠিত কৰে আৰু ইয়াত বহু দূৰ দূৰৰ পৰা ভক্তসৱৰ আগমন ঘটে। আচলতে সঁচাই এনেকুৱা কিছুমান ধৰ্মমূলক অনুষ্ঠানত উপস্থিত থাকি নিজৰ মনটোত কিমান এটা শান্তি পায় আপোনালোকেও হয়তো চাগে জানে। আচলতে ক'বলৈ গ'লে এনেকুৱা অনুষ্ঠানবিলাকত উপস্থিত থাকিলে নিজৰ মনৰ দুখ, নিজৰ মনত থকা কিছুমান ক্ষোভ সকলো পাহৰি যোৱা যায়। কেৱল ভগৱানৰ চৰণতেই আমি সদায় মগ্ন হৈ থাকিবলৈ মন যায়। গতিকে মই আপোনালোকক অনুৰোধ কৰিব বিচাৰোঁ, আপোনালোকে যদি কেতিয়াবা সময় পায়, যিসকলে ইছলাম ধৰ্মী তেওঁলোকে মছজিদলৈ যাওক আৰু যিসকল আমাৰ হিন্দু ধৰ্মী মানুহ তেওঁলোকে মন্দিৰলৈ যাওক। চাবচোন, মনটোৱে কিবা এটা বেলেগ শান্তি লাভ কৰে। ইয়াৰ মাজত আপোনালোকক কথা এটা ক'বলৈ ৰৈ গৈছে। আমাৰ সকলোৰে প্ৰাণৰ শিল্পী, আমাৰ সকলোৱে হিয়াৰ আমঠু জুবিন দাৰো ইয়াৰ অনুষ্ঠানটোৰ লগত তেওঁক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে। প্ৰতিদিনে সন্ধিয়া তেওঁৰ নামত আমি মায়াবিনী গীতটো তেখেতৰ নামত উৎসৰ্গা কৰি তেখেতক স্মৰণ কৰি আমি গাবলৈ চেষ্টা কৰিছোঁ আৰু এই অনুষ্ঠানটোত আমি গোটেইখিনি ৰাইজে 7 দিন 7 ৰাতি তেখেতক সদায় স্মৰণ কৰিছোঁ যাতে তেখেতৰ আত্মাই সদায় শান্তি পায় আৰু তেখেতে যিটো অতি সোনকালে ন্যায় লাভ কৰে। আৰু এটা ভাল লগা কথা কি জানেনে আপোনালোকে? এই অনুষ্ঠানটোৰ পৰা আমাৰ গোটেই গাঁৱৰ মানুহখিনি এসপ্তাহৰ কাৰণে সদায় একেলগে থাকে। চাওক, আজিৰ সময়ত মানুহৰ যিমান ব্যস্ততা, ইখন ঘৰৰ পৰা সিখন ঘৰলৈকে যাবৰ কাৰণে মানুহৰ সময় নহয়, কিন্তু এই অনুষ্ঠানটোৰ দ্বাৰাই আমাৰ গোটেই মানুহখিনি এসপ্তাহ একেলগে থাকিব পাৰে। ভাবকচোন কিমান এটা ভাল লগা কথা। আৰু গতিকে আপোনালোকক মই বেছি কথা ক'বলৈ নাযাওঁ। যদি আপোনালোকৰ কেতিয়াবা সময়ে সুবিধাই মিলে, কেতিয়াবা আহিবচোন আমাৰ ওচৰৰ এই মন্দিৰটোলৈ। এই অনুষ্ঠান ভাগত আপোনালোকেও অংশগ্ৰহণ কৰিব। সঁচাকৈ মনটোৱে বিৰাটেই শান্তি লাভ কৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানে। টিল দেন, বাই বাই।